নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ উন্মনি বৰা টেকন'লজি নামৰ চেনেলটোলৈ। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি লাইক কৰা নাই লাইক কৰক। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম যে কেনেকৈ টাটা স্কাই চেনেল এড কৰিব পাৰিব, নতুন পেকেজ বনাব পাৰিব। লগতে আপুনি যদি কিবা অযথা যদি চেনেল আছে কেনেকৈ আপুনি নিজে ৰিমুভ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰলৈ গৈ আপোনালোকে প্লে ষ্ট'ৰত টাইপ কৰিব মাই টাটা স্কাই বুলি। মাই টাটা স্কাই যিটো এপ হয় সেইটো আপোনালোকে ডাউনলোড কৰিব। এইটো মই আপোনালোকক সুবিধাতে মই এপটো আপোনালোকক ডাউনলোড কৰিয়ে থৈছোঁ। এতিয়া খালি মই অ'পেন কৰিছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব। সময় লাগিব। আপোনালোকৰ যদি আৰু বেলেগ যদি দিছে যদি চেনেল এড বা ৰিমুভ কৰিব বা নতুন পেকেজ বনাই তেন্তে কমেণ্ট কৰিব। যিখন দিছে মই আপোনালোকৰ ভিডিঅ' আকাৰে আপোনালোকক প্ৰকাশ কৰি দিম, কেনেকৈ ডিলিট কৰিব বা কেনেকৈ এড কৰিব, কেনেকৈ ৰিমুভ কৰিব। এতিয়া মেইন কথালৈ আহোঁ, টাটা স্কাই কেনেকৈ ৰিমুভ কৰিব বা এড কৰিব। ইয়াত আপোনালোকে যাব, আপোনালোকে যিটো ওপৰত কৰ্ণাৰ বটন আছে কৰ্ণাৰ বটনটোলৈ যাব। কৰ্ণাৰ বটনটোত যোৱাৰ পিছত আপোনালোকে দেখিছে আপোনালোকে ইয়াত লগ ইন কৰিবলৈ আহিব, লগ ইনটো কৰি দিব। তাৰপিছত আপোনালোকে এইটো দেখুৱাব লগ ইনটো একেবাৰে সহজ পদ্ধতি। মই লগ ইন কৰি থৈছিলোঁ, বোলে এখন দিছে। ইয়াত আপোনালোকে দেখিব এড বা ৰিমুভ কৰিবলৈ মাই টাটা স্কাই যিটো আছে মাই টাটা স্কাইলৈ যাব। মাই টাটা স্কাইত আপোনালোকে ক্লিক কৰিব। ডিছখন কাৰ নামত আছে দেখুৱাই দিব। ইয়াত মাই টাটা স্কাইলৈ যাব। মই মাই টাটা স্কাইলৈ আছোঁ। তাৰপিছত আপোনাৰ প্ৰথম থাকিব ৰিচাৰ্জ, তাৰপিছত থাকিব মেনেজ পেক। আপোনালোকে মেনেজ পেকলৈ যাব। মেনেজ পেকলৈ গৈ ল'ব আপোনালোকে। মেনেজ পেকত আপোনালোকক ছাবস্ক্ৰাইবাৰ আই ডি, ইয়াৰ একাউণ্ট বেলেঞ্চটো দেখুৱাব আৰু ইয়াৰ ডিউ ডেট কেই তাৰিখলৈকে আছে সেইটো দেখুৱাব। আপোনালোকে যিটো এলাকাতে চেনেল হয় সেইকেইটা আপোনালোকক দেখুৱাই থাকিব ওপৰতে, আৰু পেকেজটো দেখুৱাব। আপোনালোকে যিটো আছে যদি চেনেল এড কৰে বা ৰিমুভ কৰে তাৰ কাৰণে আপোনালোকে কৰিব মডিফাই পেক। মডিফাই পেকত যাব। মডিফাই পেকত আপোনালোকে গৈ পেলাই অকণ সময় ল'ব লোডিং হওঁতে। ইয়াত আপোনালোকে দেখিলে মডিফাই ইয়ৰ পেকেজ চেনেল। ইয়াত আপোনালোকে দেখিছে, ইয়াত আপোনালোকৰ যিকেইটা চেনেল এড হৈ আছে সেইকেইটা দেখুৱাই দিব এলেকাতে থকা। যদি নতুন চেনেল লাগে আপোনালোকে টাটা স্কাই পেক, বৰ্ডাৰ পেজ পেকাৰ চেনেল 3 নম্বৰ যিটো আছে চেনেল তাত আপোনালোকে এড কৰিব পাৰিব নতুন চেনেল। 3 নম্বৰত এড কৰিব পাৰিব আপোনালোকে নতুন চেনেল। তাৰ বাবে আপোনালোকে অকণমান ধৈৰ্য মোক কাট খাই গৈছে। মডিফাই পেকলৈ গ'ল। 3 নম্বৰ চেনেলটো আপোনালোকে এড কৰিব পাৰিব বা যদি নকৰে তাৰপিছত ডাইৰেক্ট যদি আপোনাৰ চেনেল লাগে, যিকেইটা চেনেল লাগে ইয়াত আপুনি চেনেলকেইটাৰ নাম লিখি দিব। চাৰ্চ চেনেলকেইটা তাত শুদ্ধ টিক মাৰ্ক দিবলৈ ধৰিব। মই ধৰি লওক আপোনালোকক দেখুৱাইছোঁ নিউজ লাইভ। ইয়াত আপোনালোকে দেখিছে চেনেলটো আহিছে, ইয়াত টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই যিকেইটা চেনেল লাগে গোটেইকেইটা লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্ট এণ্ড প্ৰচেছ যিটো আছে ইয়াত আপোনালোকে তাত ক্লিক কৰিব। চিলেক্ট এণ্ড প্ৰচেছৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো প্ৰচেছ হ'ব। 10 ছেকেণ্ড সময় লাগে। ইয়াত আপোনালোকৰ গোটেই পেকেজটো দেখুৱাব। যিহেতু আপোনালোকে দেখিছে মোৰ পেকেজটো, ইয়াত আপোনালোকে যিকেইটা চেনেল এনেই অযথা চেনেল আছে সেইবিলাক আপোনালোকে কাটিব পাৰিব। ইয়াত আপোনাৰ যিটো পূৰণ চিন আছে এই পূৰণ চিনটো টিপি দিলেই হ'ল। এইটো ভুল চিন টিপি দিলে আপোনালোকে কাট খাই যাব। আকৌ যদি এনেকৈ চুইতে আহি যাব। ইয়াত টিপি পেলাই আপোনালোকে যিটো আছে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিলে আপোনালোকৰ 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ এইটো যিটো আছে চেনেলটো আপোনালোকৰ যিটো আছে আপোনালোকৰ ৰিম'ট টিভিত এড হৈ যাব। আৰু চেটাৰ বক্সটো আপোনালোকে এটা কথা মনত ৰাখিব, যদি আপোনালোকে চেনেল এড বা ৰিমুভ কৰে তেতিয়া চেটাৰ বক্সটো মনত ৰাখিব। এনেকৈ এড ৰিমুভ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি বেলেগ ডিছৰ বা এয়াৰটেল, ডিছ টিভি এনেকুৱা যদি ডিছৰ বিষয়ে যদি চেনেল এড ৰিমুভৰ কথা জানিবলৈ আছে তেন্তে কমেণ্ট কৰক, মই ভিডিঅ' আকাৰে প্ৰকাশ কৰিম। থেংক ইউ।